নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে আসাম পুলিচ কনষ্টেবল ৰিজাল্ট 2022 কনষ্টেবল এবি ইউবি মেৰিট লিষ্ট কাট অফ। তো বন্ধুসকল, আপোনালোকে যিসকলে এবি ইউবি আসাম পুলিচৰ কাৰণে যিসকলে এক্সাম দিছিল তেওঁলোকৰ কাৰণে ভাল খবৰ। 6662টা পোষ্ট আছিল, পোষ্টৰ কাৰণে মেৰিট লিষ্টখিনি আহি গ'ল। তো বন্ধুসকল, কাৰ নাম আহিল তো কেনেকৈ আপোনালোকে চেক কৰিব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব। আৰু আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কি, আপুনি যদি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনত প্ৰেছ কৰি দিব। তো বন্ধুসকল, আপোনালোকে যিটো আমাৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড SLPRB আসাম হেজ ৰিলিজড conducted the physical standard test and physical efficiency test PT, PST and written test for the recruitment of 66,666 constable ABUB vacancy in Assam Police. তো বন্ধুসকল, 6662টা আসাম পুলিচ ইউবিৰ ভেকেঞ্চি আছিল, যিসকলে এক্সাম দিছিল তেওঁলোকৰ ৰিজাল্টখিনি আহি গৈছে। কেনেকৈ আপোনালোকে চাব, পোষ্টৰ সংখ্যা আছিল 6662টা, ইউবিৰ পোষ্টৰ সংখ্যা আছিল 2391 পোষ্ট, আৰু কনষ্টেবল ইউবিৰ আছিল 4271টা পোষ্ট। নেম অফ অৰ্গেনাইজেশ্যন আসাম পুলিচ, এক্সাম কণ্ডাক্টেড বাই বডি আছিল ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড। ৰিটেন এক্সাম হৈছিল, আপোনালোকৰ এক্সাম ডেট আছিল 24 এপ্ৰিল 2022, আৰু ফাইনেল ৰিজাল্ট ৰিলিজ আপোনালোকৰ দিয়া হৈছে 11 মে। তো আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকে প্ৰথমতে কি কৰিব, অফিচিয়েল যিটো ৱেবছাইট আছে সেইটো ৱেবছাইটত যাব, SLPRB আসামত যাব। তাৰপিছত আপোনালোকে লিংকত ক্লিক কৰিব, এবি দুটা লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ৰোল নম্বৰ আৰু আপোনালোকৰ যিটো এডমিট কাৰ্ডৰ যিটো ৰোল নম্বৰ আছিল সেইটো ৰোল নম্বৰ আপোনালোকে দি দিব। সেইটো ৰোল নম্বৰ দ্বাৰা আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ নামটো আহিল না নাই। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বন্ধুসকলক জনাই দিব। তো আজিলৈকে মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।